ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মে মাহৰ লাষ্ট উইকত অৰ্থাৎ মে মাহৰ শেষ সপ্তাহত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ মন্তব্য কৰা নাই। কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ মন্তব্য কৰিছে। ইয়াৰ পিছতে হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে যে আচলতে কেতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ আগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নেকি, নাইবা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নেকি, এনেদৰে এতিয়া বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। আজি তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছোঁ যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব এই বিষয়ে জানিবলৈ হ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰিলে তোমালোকে এইটো ৱেবছাইট বিচাৰি পাবা। এই ৱেবছাইটত স্পষ্টকৈ লিখা আছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 4 জুনত ঘোষণা কৰিব পাৰে। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 4 জুনত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই, কিন্তু এটা সম্ভাৱনা প্ৰকাশ কৰা হৈছে যে 4 জুনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে।